हेलो मरমৰ ছাত্ৰ-ছাত্ৰীসকল এই ভিডিঅ'টোৰ যোগেদি লৈ আহিছো এখন মডেল কোশ্চেন পেপাৰ ক্লাস 10 ৰ ছাত্ৰ-ছাত্ৰীৰ কাৰণে সাবজেক্ট Assamese MIL অসমীয়া হয় তোমালোক যি সকলে এবাৰ অৰ্থাৎ 2023 ত হাফ ইয়াৰলি এক্সাম দিবা ক্লাস 10 ৰ এই হাফ ইয়াৰলি এক্সামত কিমানখিনি তোমালোকে হাফ ইয়াৰলি এক্সামৰ কাৰণে প্ৰস্তুত হৈছা নিশ্চয় এই কোশ্চেন পেপাৰখন প্ৰেক্টিস কৰি তোমালোকে জানিব পাৰিবা আৰু মই আশা কৰো নিশ্চয় ইয়াৰ পৰা কিছুমান প্ৰশ্ন তোমালোকৰ হাফ ইয়াৰলি এক্সামত কমন থাকিব গতিকে পলম নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰো আৰু এটা কথা তোমালোকে ভিডিঅ'টো চোৱাৰ আগত কি কৰিবা পেন আৰু পেপাৰ লৈ ভিডিঅ'টো চাবলৈ বহিবা কিয়নো তোমালোকে এই ভিডিঅ'টো চাবা আৰু ভাবিবা যে এখন কি হাফ ইয়াৰলি এক্সাম দি আছা ঠিক আছে কোশ্চেনৰ আনসাৰছবোৰ প্ৰেক্টিস কৰা আৰু কমেন্ট কৰি জনাবা কিমান নাম্বাৰ পালা এখৰ ভিতৰত লগতে ভিডিঅ'টো ভাল পালে লাইক কৰিবা যিমান পাৰা শেয়াৰ কৰিবা লগতে চেনেলটোত নতুন হলে সাবস্ক্ৰাইব কৰিবা তোমালোক যি সকলে ভিডিঅ'টো চাই কোশ্চেনটোৰ আনসাৰ কৰাত অসুবিধা পাইছা তোমালোকৰ কাৰণে এই ভিডিঅ'ৰ ডেসক্ৰিপচন বক্সত পেপাৰখনৰ PDF লিংক দিয়া আছে তোমালোকে তাৰ পৰা PDF ডাউনলোড কৰি ধুনিয়াকৈ আনসাৰছবোৰ কৰিবা ঠিক আছে নিশ্চয় তোমালোকে পেন আৰু পেপাৰ লৈ বহিছা গতিকে কোশ্চেন পেপাৰখন চোৱা সম্পূৰ্ণকৈ চাই যাবা আৰু নিজে নিজে প্ৰেক্টিস কৰা ঠিক আছে চোৱা প্ৰথমে ক বিভাগ তলৰ প্ৰশ্নবোৰৰ অতি চমুকৈ উত্তৰ দিয়া চাৰিটা আছে ভাৰতীয় সংস্কৃতিৰ প্ৰাণ কি এজন সফল উদ্যোগী আৰু কৰ্মহীন নিবনুৱাৰ মাজত থকা ক্ষুদ্ৰ ব্যৱধান কি 2 নম্বৰ 3 নম্বৰ প্ৰশ্ন কুৱলিয়ে প্ৰথমে কালৈ ইমেইল কৰিছিল 4 নম্বৰ প্ৰশ্ন লৰ্ড কাৰ্জন কোন 2 নম্বৰ চমু উত্তৰ দিয়া যিকোনো চাৰিটা 2 নম্বৰ কৈ থাকিব চাৰিটা দিবাৰ আনসাৰ দিব লাগিব ইয়াত পাঁচটা কোশ্চেন আছে চিকিৎসালয়ৰ পৰা ওলাই গৈ অৰুণিমাই কাক আৰু কিয় লগ ধৰিছিল খ www বা ওয়েব কি গ এজন সফল উদ্যোগী হবলৈ কি কি গুণৰ প্ৰয়োজন গ প্ৰকৃতিৰ কোনবোৰ সুন্দৰ নিয়মে পাহিক আকৃষ্ট কৰিছিল অৰুণিমা সিনহাৰ ঘৰ কত তাই কোনবিধ খেলত বিশেষ দক্ষতা আছিল ঠিক আছে এনেদৰে তোমালোকে কোশ্চেন আনসাৰছবোৰ চাই যোৱা ঠিক আছে এনেদৰে তোমালোকে বাকি প্ৰশ্নবোৰ মই পঢ়ি নিদিলো তোমালোকে চাই যোৱা আৰু নিজে নিজে আনসাৰবোৰ কৰি যোৱা হেকত কমেন্ট কৰি জনাবা তোমালোকে কিমান নাম্বাৰ পালা নিশ্চয় তোমালোকে গম পাবা কোনটো শুদ্ধ হল নহল ঠিক আছে আৰু যদি কোনোবা এটা কোনো ধৰণৰ আনসাৰছ লাগে তোমালোকৰ এই কোশ্চেনটো মোক কমেন্ট কৰি জনাবা মই নেক্সট ভিডিও বনাই দি দিম আৰু এই ভিডিওটো ডেসক্ৰিপচনতো দিয়া থাকিব তোমালোকে চাই লবা চোৱা এতিয়া তোমালোকে ভিডিওখন